মজিয়াৰ পৰা বিদেশত থকা অসমীয়াসকলেও যিসকলে অনুভৱ কৰিছে অসমীয়া বুলি ভোগালীক অনুভৱ কৰিছে যিটো ভোগ সি আজি আহি পালেহি এয়া উপভোগ গীত মাত নাচৰ প্ৰকৃততে ভোগালী বিহুটো মাঘ বিহুটো আচলতে ভোগৰ বিহু আছিলে কিন্তু কালক্ৰমত পৰিৱৰ্তন হৈ আহি এতিয়া এই ভোগত গৈ এতিয়া উপভোগত আহিছে তাৰ লগতে মই এটা শব্দ সংযোজন কৰিব বিচাৰিছো আজিৰ এই নিউজ লাইভৰ বাকৰিত অনুভৱ সকলোৱে অনুভৱ কৰক অসম আমাৰ জন্মভূমি অসমীয়া আমাৰ মাতৃভাষা আৰু বিহুটো হ'ল আমাৰ জাতীয় উৎসৱ বিহুটিক আমি বিহু হিচাপে জীয়াই ৰাখো শুদ্ধ আৰু সঁচা অৰ্থত ইয়াকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো বন্দুকৰ মাত বহুত শুনিলো শুনাৰ আৰু নাই ইচ্ছা এতিয়া কেৱল শুনিম জয় ঢোলৰ জয়গান কেতেকীজনীও গাব পুৱতি নিশা ধন্যবাদ আমি এবাৰ টেকেলি ভঙা প্ৰতিযোগিতালৈ উভতি যাব বিচাৰিছো কাৰণ